নমস্কাৰ বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। নতুন বছৰটোক কেনেদৰে আদৰিলোঁ আপোনালোকক এটা ভিডিঅ' দিলোঁ। তথাপিতো নতুন বছৰ বুলি অলপ ফুৰিবলৈ বুলি ওলাই গৈছিলোঁ ফ্ৰেণ্ড এজনীৰ ঘৰত। কেনেদৰে গ'লোঁ, কেনেদৰে আহিলোঁ, গোটেই ভিডিঅ'টো আপোনালোকলৈ আগবঢ়ালোঁ। গতিকে আপোনালোকে ভিডিঅ'টো চাব, গোটেই ব্লগটো চাব আৰু চাই কেনেকুৱা পালে জনাব। পুনৰবাৰ আমাৰ ফালৰ পৰা নৱবৰ্ষৰ শুভেচ্ছা আৰু শুভকামনা জ্ঞাপক। তেতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। ইমানতে ভিডিঅ'টো সামৰিছোঁ। শেষত কেনেকুৱা লাগিলে ভিডিঅ'টো চাই জনাবলৈ নাপাহৰিব। আৰু যিসকল বন্ধুৱে মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো টিং কৰি দিব। লগতে যিমান পাৰে সিমান শ্বেয়াৰ কৰিব আৰু লাইক এটা দিবলৈ নাপাহৰিব। এয়া ঘৰলৈ আহি আছোঁ, আহি পাইছোঁহি আৰু সঁচাকৈ আজি দিনটো বহুত ভাল লাগিলে। বহুত বেছি ফূৰ্তি কৰিলে মিঠু আৰু লগৰকেইটাই নতুন বছৰ